আজি আমি কামপুৰত আমাৰ এই নিজা বাসগৃহত আজি আমি সপৰিয়ালে এটা প্ৰতিবাদী কাৰ্যসূচী অৱস্থান ধৰ্মঘট পালন কৰি আছো। আমি আজি দুখেৰে ক'বলৈ বিচাৰিছো যে অখিল গগৈৰ দৰে এজন নেতাক কাৰ বিৰোধী আন্দোলনৰ অচিলা লৈ আৰু এইখন চৰকাৰে মনে সজা আৰু সম্পূৰ্ণ শত্ৰুতামূলকভাৱে অখিল গগৈক গ্ৰেপ্তাৰ কৰি পেলাই আজি পৰ্যন্ত তেওঁ কোনো জামিন বা মুক্তি দিয়া নাই। ই আচলতে এখন গণতান্ত্ৰিক চৰকাৰৰ কাৰণে অতি নিৰ্লজ্জ আৰু নিন্দনীয় কথা। কাৰণ অখিল গগৈ কোনো হত্যাকাৰী নহয়, অখিল গগৈ কোনো চোৰ ডকাইত নহয় যে অখিল গগৈক এনেধৰণৰ কৰি মাহ মাহ দিন দিন তেওঁক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থব। এইটো আচলতে গণতান্ত্ৰিক প্ৰতিখন চৰকাৰৰ কাৰণে অত্যন্ত দুখ আৰু নিৰ্লজ্জৰ কথা বুলি আমি অনুভৱ কৰোঁ। আমি জানো যে বৰ্তমান যিটো কৰোণা পৰিৱেশ চলি আছে গোটেই পৃথিৱীতে, আৰু আমিও ঠিক কৰোণা এই পৰিৱেশত, যিহেতু আজিৰ তাৰিখলৈকে পৃথিৱীৰ কোনেও এই কৰোণাৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিব নোৱাৰিলে, আৰু দুৰ্ভাগ্যৰ বিষয় ভাৰতে এইটো আৰু নোৱাৰে এখন পুঁজিবাদী দেশ হিচাপে। এই ক্ষেত্ৰত আমি নিজৰ ঘৰতে সোমাই আছো। কিন্তু এইটো কথা ঠিক যে আমি এই মহামাৰীটোৰ কাৰণে আমি ঘৰত সোমাই থকা মানে আমাৰ নিজৰ মনুষ্যত্বটোক আমি আমাৰ নিজৰ বাক পটুতাটোক আমি বাকহীন কৰি ৰাখিম, এইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি নিজৰ ঘৰতে থাকি হ'লেও অখিল গগৈৰ বিৰুদ্ধে আজি অৱস্থান ধৰ্মঘটৰে সৈতে আজি আমি দাবী কৰিবলৈ বিচাৰিছো, অতি শীঘ্ৰেই অখিল গগৈ বিনা চৰ্তে আৰু লগৰীয়াসকলক জেলৰ পৰা মুক্ত কৰি দিব লাগে। কাৰণ এখন গণতান্ত্ৰিক চৰকাৰত এয়া শোভা নাপায়। বিশেষকৈ আমি যিবোৰ লাজ পাইছো, দৰ্শকসকল আপোনালোকে নিশ্চয় কথাটো অনুভৱ কৰিলে আপোনালোকে বৰ লাজ আৰু দুখ অনুভৱ কৰিব। সেইটো হৈছে কি, সৰ্বানন্দ সোণোৱাল, অতুল বৰা এইসকল বা অন্যান্যসকলেও আন্দোলনৰ জৰিয়তে ছাত্ৰৰ মাজদি ছাত্ৰ আন্দোলনৰ জৰিয়তে ক্ষমতা লৈছে। অসমক আই মাতৃ বুলি কৈ, জয় আই অসম বুলি কৈ তেওঁলোকে অসমক ভালভাৱে অসমক শস্য শ্যামলাৰ পৰা আদি কৰি তেওঁ ভাল শাসন দিব বুলি কৈছিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয় তেওঁলোকে লাজ পায় নে নেজানো, তেওঁলোকে ভাল শাসনৰ ঠাইত আজি মাত মাতিবলৈ নোৱাৰা কৰিছে। আজি যদি ফেচবুকত গণতান্ত্ৰিকভাৱে যদি কোনোবা ব্যক্তিয়ে, কোনোবা যুৱকে এই চৰকাৰক যদি সমালোচনা কৰে, তেতিয়াহ'লে তেওঁলোকক জেললৈ নিক্ষেপ কৰে বা পুলিচে ভয় ভীতি প্ৰদৰ্শন কৰে। কিয় হৈছে? যদি ভয় ভীতি প্ৰদৰ্শন কৰিব লাগে, তেতিয়াহ'লে তেওঁলোকে সৰ্বানন্দ সোণোৱালহঁতে এনেকুৱা নিৰ্লজ্জ কাম নকৰিলে হ'ল দেখোন, যে তেওঁলোকে ছচিয়েল মিডিয়াত তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ নালাগে। গতিকে তেওঁলোকৰ নিজৰ লজ্জাটোক ঢাকিবলৈ নোৱাৰি শাসন পুলিচ প্ৰশাসনৰ দ্বাৰা চলাবলৈ বিচাৰিছে। অতি লজ্জাৰ কথা, অতি দুখৰ কথা। কিন্তু মই শেষত মই ক'বলৈ বিচাৰিছো, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা বালিলৈ যি পাত সুখ দিবলৈকো একেপাত। আপোনালোকে যুগ যুগ ধৰি পেলাই শাসনৰ গাদীত থাকিবলৈ নোৱাৰিব। শাসনৰ মৌকুশ কোটি কোটি টকা আপোনালোকে বৰবাদ কৰিবৰ কাৰণে শাসনৰ গাদীত থাকিবলৈ নোৱাৰিব। কাইলৈ পৰহিলৈ যেতিয়া আপোনালোকে শাসনৰ পৰা উফৰি আহিব, তেতিয়া কলৈ যাব? আপোনালোকৰ নামঘৰতো আপোনালোকৰ শান্তি নিদিব ৰাইজে। আপোনালোকে হৰি নাম কৰিবৰ কাৰণে নামঘৰলৈ যোৱাটো আপোনালোকক শান্তি নিদিব অসমৰ ৰাইজে। কাৰণ আপোনালোক দেশ প্ৰেমৰ নামত দেশদ্ৰোহী, জাতিদ্ৰোহী এই অৱস্থালৈ আপোনালোকে গৈ আছে। গতিকে মই আপোনালোকক সময় থাকোঁতেই উচিত বিবেচনা কৰিবলৈ দাবী জনাবলৈ বিচাৰিছো আজি অৱস্থান ধৰ্মঘটৰ মাজেৰে, যে আপোনালোকে শীঘ্ৰে অখিল গগৈ মুক্তি কৰক, বিনা চৰ্তে জেলৰ পৰা মুক্তি দিয়ক। আৰু আপোনালোকক মানুহ বুলি যদি জ্ঞান কৰিব লগা হয় ভৱিষ্যতে, আপোনালোকক যদি সুপ্ৰশাসক যদি জ্ঞান কৰিব লগা হয় ভৱিষ্যতে, তেতিয়াহ'লে আপোনালোকে সেই বিবেচনা কৰাটো অতি শীঘ্ৰে উচিত যে অখিল গগৈ শীঘ্ৰে মুক্তি দিয়ক। আৰু যদি সেইটোকে যদি আপোনালোকে নকৰে, কেৱল আপোনালোকে যদি প্ৰতিহিংসাকে পূৰণ কৰিবলৈ বিচাৰে, তেতিয়াহ'লে নাতি দূৰতে এই প্ৰতিহিংসা আমি নহ'লেও নতুন প্ৰজন্মই আপোনালোকক সেই প্ৰতিহিংসাৰ জুইত টক টককৈ জ্বলাই দি মাৰিবৰ কাৰণে বেছি পৰ নালাগিব।